সৰ্জাৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মুন্মি আজি মই ব্লগটো এতিয়া 5টা বাজিব হ'ল এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ গতিকে মই ক'ত আছোঁ আপোনালোকে গম পাইছেনে মই চাদৰ ওপৰত আছোঁ হেয়া চাওক চবফালে সেউজীয়া সেউজীয়া ইমান ভাল লাগে বাৰু ঠিক আছে তেতিয়াহ'লে আমি এতিয়া তলত যাওঁ ব'লক বহুত ৰ'দ দেখিছেনে চকুৱে মেল নেখায় কি কৰি আছা চাহ খাবা নেকি তোমালোকে এতিয়া ইভিনিং কি খাবা মিঠা খাবলৈ কি খাবি মিঠা আইও এই গৰমত পায়স বাৰু হ'ব মই কিবা এটা বনাই দিম স্পেচিয়েল ঠিক আছে হ'ব মই কিবা এটা বনাম বাৰু দেই এতিয়া দেখিছে কিবা এটা খাই বোলে তাকো স্পেচিয়েল এতিয়া মই কিবা এটা বনাওঁ বুলি ভাবিছোঁ তাকে ভাবিলোঁ গাখীৰো আছে সিহঁতক কিবা এটা অলপ স্পেচিয়েল কৰিবৰ কাৰণে বনাই দিওঁ গতিকে আৰম্ভ কৰোঁ আপোনালোকক লগ পাই আছোঁ কেৰাহী মই গৰম কৰি ল'লোঁ এতিয়া ইয়াত মই দিম ঘিউ বেছি নিদিওঁ ইয়াত মই মাখানাখিনি অলপ ৰোষ্ট কৰি ল'বৰ কাৰণে ঘিউখিনি দিছোঁ বাছ হৈ যাব এতিয়া মই মাখানাখিনি দি দিছোঁ এয়া দেখিছেনে কি ধুনীয়াকৈ হৈ গৈছে এইখিনি ৰোষ্ট কৰা মোৰ হৈ গৈছে এতিয়া মই এইখিনি জুই ফ্লেমটো কমাই দিছোঁ এতিয়া মিক্সি বাউলত এইখিনি উলিয়াই ল'ম এতিয়া মই কেৰাহীটোত দিম গাখীৰ আধা লিটাৰ লৈছোঁ জুই ফ্লেম একদম কমাই থোৱা আছে আৰু ইয়াত মই একদম অলপ পানী এড কৰিছোঁ বাছ এতিয়া মই জুই ফ্লেমটো বঢ়াই দিছোঁ এতিয়া এটা উতল অহালে এইখিনি থাকিব লাগিব পুৰা অলপ যেতিয়া ভালদৰে উতল আহিব তাৰপিছতহে ইয়াত মই মাখানাখিনি দিম এয়া গাখীৰ উতলি আহিলে মই গেছৰ ফ্লেম একদম ল' কৰি দিছোঁ এয়া চাওক এতিয়া ইয়াৰে অকণমান গাখীৰ মই এই বাউলটোত কাঢ়ি ল'ম ইয়াত মই কেশৰ দিম এতিয়া ফ্লেমটো অকণমান মিডিয়াম কৰি দিছোঁ এতিয়া মই গাখীৰখিনি কাঢ়ি লৈছোঁ যে তাত দুডালমান কেশৰ দি দিম একদম কেইডালমান এয়া দেখিছে নহয় এয়া চাওক বাছ হৈ যাব কালাৰটোৰ কাৰণে এইটো দিবও পাৰে আপোনালোকে নিদিবও পাৰে মানে ল'ৰা ছোৱালীয়ে খাম বুলি কৈছে অকণ এট্ৰেক্টিভ বনাবৰ কাৰণে এইটো কৰিছোঁ এতিয়া মই পুনৰ গেছৰ ফ্লেমটো হাই কৰি দিছোঁ কাষত যি গাখীৰখিনি লাগি যায় সেইখিনি হেতা দি এৰুৱাই এৰুৱাই দিব লাগে নহ'লে সৰখিনি তাতে থাকি যাব সেয়া চাওক এতিয়া মই এয়া গাখীৰৰ পৰিমাণটো কমি গৈছে এতিয়া ইয়াত মই এইখিনি যিখিনি মাখানিখিনি মাৰি থৈছিলোঁ
সেই মাখানাখিনি ইয়াত এতিয়া মই দি দিম। দুটা এটা গোটাগুটি হৈ আছে, একো কথা নাই। এতিয়া ইয়াত মই দিম এয়া আধা কাপ চেনি। দেখিছেনে কাপটোৰ আধাহে লৈছোঁ চেনি। চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব, মই আধা কাপ লৈছোঁ। আৰু চেনিখিনি আপোনালোকে মিক্সিত মাৰিও ল'ব পাৰে, মই মাৰি নোলোৱাৰ কাৰণে অকণমান আগতীয়াকৈ দিছোঁ, কাৰণ সময় ল'ব এইখিনি। যিখিনি মাখানা গোটা গোটা হৈ আছে দেখিছেনে, মই কেৰাহীটো কাষত নি পেলাই কেনেকৈ ভাঙি দিছোঁ হেতা পাতেৰে। এনেকৈ হেতা দি আপোনালোকে ভাঙি দিব পাৰে, যিমান পাৰে ভাঙি দিব। এতিয়া ইয়াত মই দিম ইলাচি। আৰু কেশৰখিনি যে মিলাই থৈছিলোঁ, এতিয়া কেশৰখিনিও ইয়াত দি দিম। বাছ ইয়াত যিখিনি নাটছ দিম সেইখিনি মই কাটি লৈছোঁ মিহি মিহিকৈ। পিষ্টা, কাজু বাদাম, এলমণ্ড এইখিনি কাটি লৈছোঁ অলপ, আৰু অলপ গাৰ্নিচিঙৰ কাৰণেও ৰাখি দিছোঁ। এইয়া চাওক, দেখিছেনে কি মজা লাগিছে দেখিবলৈ। আপোনালোকে কিন্তু এইটো ৰেচিপি ট্ৰাই কৰিবই দেই ঘৰত, আৰু এইটো খুব হেল্ডিও হয়, ল'ৰা ছোৱালীয়ে খোৱা খুব ভাল মাখানা। গতিকে আপোনালোকে ঘৰত ট্ৰাই কৰি দিব। অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, ডাঙৰ মানুহে খোৱাও খুব ভাল। প্লিজ মোক কমেণ্টত জনাবচোন বনাই মানে টেষ্টটো আপোনালোকে কেনেকুৱা পাইছে। আজি মোৰ ল'ৰা ছোৱালীয়ে ক'লে যে ক্ষীৰ খাওঁ বুলি, সেইকাৰণে মই ভাবিলোঁ এটা হেল্ডি ৰেচিপিয়ে বনাই দিওঁ সিহঁতকো, কাৰণ এইটো খোৱা খুব ভাল মাখানা খোৱা। গতিকে আপোনালোকেও ট্ৰাই কৰিব আৰু কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। মাখানা ক্ষীৰ বনাই মোৰ হৈ গ'ল। এই ৰেচিপি বনাওঁতে বেছি সময় নালাগে, মোক হাইলি 15 মিনিটছমানহে লাগিছে। গতিকে আপোনালোকে ট্ৰাই কৰিব। এতিয়া মই চাৰ্ভিং বলত এইখিনি কাঢ়ি ল'ম। এতিয়া ইয়াৰ ওপৰত মই গাৰ্নিচিং কৰি দিম বাছ, হৈ গ'ল। ক্ষীৰখিনি যেতিয়া ঠাণ্ডা হ'ব আপোনালোকে তেতিয়াহে ইয়াত পৰিৱেশন কৰিব, গৰমে গৰমে ভাল নালাগিব। গতিকে এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিম, তাৰপাছত সিহঁতক খাবলৈ দিম। মোলৈ এটা হেৰি আহিলে, কুৰিয়াৰ আহিলে। মই কিবা এটা অৰ্ডাৰ দিছিলোঁ, ভাবিলোঁ সেইটো খোলাৰ আগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে জনাবচোন মই যিটো বস্তু অৰ্ডাৰ দিছোঁ আপোনালোকে কেনেকুৱা পালে। গতিকে আহক খোলোঁ। মই খুলিম। আমাৰ পেকেট আধা আধি ফালিছিলে দেই আমাৰ সৰুজনীয়ে। তাই ইমান এক্সাইটেড হৈ আছে, মানে কি আনিছোঁ। এটা নাইট ড্ৰেছ দিছিলোঁ, এইটো চাওকচোন বহুত ধুনীয়া। কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে? কাপোৰটো খুব ভাল, গৰমত পিন্ধি ভালেই লাগিব বুলি ভাবিছোঁ। মই বাৰু পিন্ধি যেতিয়া মই পিন্ধিম আপোনালোকক দেখাম বাৰু। তথাপি মই এবাৰ গাত লৈ দিছোঁ, চাওকচোন ভাল লাগিবনে? মোৰ কাপোৰ পিন্ধি সিহঁতে কি কৰি আছে চাব দেই। মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ। সেয়া চাওক, নাচিছে দেখিছে? এয়া চাওক কেনেকৈ নাচি আছে দেখিছেনে? এইয়া কাপোৰ পিন্ধি সিহঁতৰ নাচা বাগা আৰম্ভ, দেখিছে? বলকচোন এবাৰ চাই আহোঁ কি হ'ল ৰেচিপিটো বা।
ঠাণ্ডা হ'বলৈ দিছিলোঁ ঠাণ্ডা হ'ল চাগে আমাৰ আৰু দুটা টিকলু আছে নহয় সিহঁতকেইটাকো মাতিব লাগিব সেয়া চাওক কি ধুনীয়া হৈছে দেখিছেনে এতিয়াও মানে হেৰি হোৱাই নাই ইমান ঠাণ্ডা হোৱা নাই আৰু অলপ লাগে হ'লে মই ছাৰ্ভ কৰিব পাৰিম এয়া মোৰ ক্ষীৰ একদম ঠাণ্ডা হৈ গৈছে এতিয়া মই এইখিনি বিলাম আমাৰ টিকলুকেইটাই খাব গতিকে মই বিলাই লওঁ আপোনালোকে চাই লওক কেনেকুৱা হৈছে লোক বাননে বান টেষ্টি হৈছে মজা মজা কৈ দে ভান বুলি তই লাগে বাদাম উঠচোন আমাৰ লোকটোক মই আমাৰ লোকটোক দেখাই দিওঁ আমাৰ সৰু লোকটো উঠ 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 মই আমাৰ লতমণিক মৰমতে ল বুলি মাতো দেই ল বুলি মাতো বৌয়ে কি বুলি মাতে তোমাক কৈ দিয়াচোন কি বুলি মাতে ল কেনেকুৱা আছে নীল টেৰিফিক নে আজি মোৰ যদি ব্লগ আৰু ব্লগৰ লগতে মোৰ ৰেচিপিটো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে বাই বাই চবেই বাই বাই কৈ দিয়া ये मैं हूँ